নিজক সলনি কৰি পেলাওক ইমানেই বেছি সলনি কৰি পেলাওক যাতে সকলোৱে সুধিবলৈ বাধ্য হয় যে তই দেখোন বহুত সলনি হ'লি এটা তাৰিখ লিখি ৰাখক আৰু 5 বছৰ পিছত সেই তাৰিখ অনুযায়ী ইমান বেছি সলনি হৈ পৰক যাতে সকলোৱে আপোনাক সুধিবলৈ বাধ্য হয় তই কিয় ইমান সলনি হ'লি যেতিয়াই আপোনাক এই প্ৰশ্ন কৰিব কোনোবাই তই কিয় সলনি হ'লি তেতিয়াই আপুনি গম পাব যে আপুনি এটা সঠিক ট্ৰেকৰ ফালে গতি কৰি আছে নিজৰ কথা ভাবিবলৈ ষ্টাৰ্ট কৰক নিজৰ কেৰিয়াৰক ভালদৰে গঢ়ক নিজৰ কেৰিয়াৰক লৈ ইমান বেছি চিৰিয়াছ হৈ যাওক আৰু এটা তাৰিখ লিখি ৰাখক আৰু সেই তাৰিখ অনুযায়ী ইমান বেছি কষ্ট কৰক ইমান বেছি নিজক ইমপ্ৰুভ কৰি গৈ থাকক পৃথিৱীয়েতো অকমানতেই মানি ল'ব কিন্তু যেতিয়ালৈ আপুনি নিজে মানি নলয় যে মই কি আছিলোঁ আৰু এতিয়া কি হ'লোঁ তেতিয়ালৈ নিজক ইমপ্ৰুভ কৰি গৈ থাকক প্ৰেক্টিচ কৰিব আৰম্ভ কৰক প্ৰেক্টিচ মেক্স পাৰফেক্ট আৰু এটা ইম্পৰ্টেণ্ট কথা মানুহক আপুনি না ক'বলৈ আৰম্ভ কৰক যেতিয়া আপুনি মানুহক না ক'বলৈ আৰম্ভ কৰিব ন তেতিয়া গম পাব যে আপুনি জীৱনৰ সঠিক ট্ৰেকৰ ফালে গতি কৰি আছে কাৰণ কিয় যেতিয়া আপুনি মানুহক না নক'ব নোৱাৰে ন তেতিয়া মানুহে আপোনাক উল্টাকৈ ব্যৱহাৰ কৰিবলৈ আৰম্ভ কৰে গতিকে মানুহক না ক'বলৈ ষ্টাৰ্ট কৰক যেতিয়াই আপুনি কিবা এটা ডাঙৰ কৰিব চিন্তা কৰিব ন তেতিয়াই আপোনাৰ ওচৰত 100জন মানুহ আহিব আপোনাক বিৰোধ কৰিবলৈ ইনডাইৰেক্টলি তাৰে 5%ে আপোনাক ছাপোৰ্ট কৰিব গতিকে মানুহৰ কথা বাদ দিয়ক পৃথিৱীৰ কথা বাদ দিয়ক আপুনি নিজৰ কথা শুনক নিজৰ মনৰ কথা শুনক আৰু জীৱনত আগবাঢ়ি গৈ থাকক